ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ওচৰত ক্লাছ 9ৰ নৱম শ্ৰেণীৰ ভূগোলৰ পাঠ এটা লৈ আহিছোঁ। ভাৰতবৰ্ষৰ ভূগোলত আমি প্ৰথমত ভাৰতবৰ্ষৰ পৰিচয় আছে, আমি পৰিচয়খিনি পঢ়ি ল'ম। তোমালোকে এবাৰ পাঠটো পঢ়ি চাবা। ভাৰতবৰ্ষৰ পৰিচয় ভাৰতবৰ্ষ পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত। পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত বুলি ক'লে কি বুজি পোৱা? ধৰি লোৱা এইখিনি হ'ল এনেকুৱা এটা গোলকৰ এইটো গোলক হৈ গ'ল আৰু গোলকৰ মাজত এডাল ৰেখা থাকে, হয়নে নহয়? আৰু এই মাজৰ ৰেখাৰ পৰা ওপৰ ভাগক উত্তৰ গোলাৰ্ধ, তলৰ ভাগক দক্ষিণ গোলাৰ্ধ, আৰু ভাৰতবৰ্ষ হ'ল এই মাজৰ ৰেখাডালৰ ওপৰ ভাগত অৱস্থিত। তাকে কোৱা হৈছে যে ভাৰতবৰ্ষ পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত। বুজি পাইছা? ভাৰতবৰ্ষ পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত এখন উল্লেখযোগ্য দেশ। এই দেশখন এছিয়া মহাদেশৰ অন্তৰ্ভুক্ত। আমাৰ কেইখন মহাদেশ আছে? 7খন মহাদেশ আছে। তাৰে এছিয়া মহাদেশ সকলোতকৈ ডাঙৰ আৰু সকলোতকৈ বেছি জনসংখ্যা থকা। আৰু এই এছিয়া মহাদেশৰ ভিতৰতে কি আছে? ভাৰতবৰ্ষখন আছে। এই পৃথিৱীৰ এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ। গণতান্ত্ৰিক ৰাষ্ট্ৰ মানে যোনে জনগণই মানে আমাৰ মানুহে নিজৰ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বাছনি কৰিব পাৰে, তেনেকৈ লিডাৰ নিৰ্বাচন কৰিব পাৰে, তাকে গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি কোৱা হয়। আমাৰ ভাৰতবৰ্ষ এখন ডাঙৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ হয়। এই দেশখন বৈচিত্ৰ্যৰে ভৰা মানে বুজি পাইছানে? ইয়াত সকলো ধৰণৰ বৈচিত্ৰ্য আছে। গৰম, ঠাণ্ডা, প্ৰাকৃতিক পৰিৱেশ, অৰ্থ-সামাজিক অৱস্থাৰ বিভিন্নতা, মানে আমাৰ বিভিন্ন ভাষিক লোক আছে, বিভিন্ন সাজপাৰ আছে, তাকে বৈচিত্ৰ্যৰে ভৰা বুলি কোৱা হৈছে। বুজি পাইছা? তাৰপিছত দেশখনৰ এফালে যেনেকৈ বৰফেৰে আবৃত হিমালয় অঞ্চল অতি শীতল জলবায়ু অনুভূত হয়, তেনেকৈ ৰাজস্থানৰ শুকান বলিয়ম মৰু অঞ্চলত অতিপাত গৰম জলবায়ু পোৱা যায়। এয়া চোৱা এটা বৈচিত্ৰ্য ইয়াত উল্লেখ কৰা হৈছে। ভাৰতবৰ্ষ এনেকুৱা এখন দেশ য'ত একেবাৰে অতিপাত ঠাণ্ডা আছে, হিমালয় লাডাখত ঠাণ্ডা, আৰু ৰাজস্থানত একদম গৰম মৰুভূমিও আছে। আমাৰ ভাৰতবৰ্ষৰ ভিতৰত মৰুভূমি এটাও আছে, হয়নে নহয়? আকৌ হিমালয় নিচিনা পৰ্বত এটাও আছে, আৰু অতিপাত বৰষুণ হোৱা ঠাই যেনেকৈ উত্তৰ পূৰ্বাঞ্চল, আমাৰ চেৰাপুঞ্জীত সকলোতকৈ বেছি, আমাৰ পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি বৰষুণ হোৱা ঠাই হয়নে নহয়? আৰু য'ত এই উত্তৰ পূৰ্বাঞ্চলত সেইকাৰণে বানপানীও বেছি হয়। আৰু আনফালে চোৱা, ৰাজস্থানত অনাবৃষ্টৰ বাবে পানীৰ নাটনি, বৰষুণ নোহোৱাৰ বাবে পানীৰ নাটনি হয়। বুজি পাইছানে বৈচিত্ৰ্যখিনি? এফালে পৰ্বত, ঠাণ্ডা পৰ্বত পাহাৰ, আৰু আনফালে শুকান মৰুভূমি আছে, আৰু এফালে সকলোতকৈ বেছি বৰষুণ হোৱা ঠাই আছে। আকৌ আনফালে কি হয়? পূবৰ ফালে কি হয়? বৰষুণ বেছি হয়, আৰু পশ্চিমৰ ফালে কি হয়? একেবাৰে বৰষুণ নাই, শুকান মৰুভূমি। আকৌ বহল ডাঙৰ গছ-গছনি ভৰা অৰণ্য আছে। কেনেকুৱা অৰণ্য আছে? বহল ডাঙৰ গছ-গছনিৰে ভৰা অঞ্চল আছে, অৰণ্য আছে। তাৰ বিপৰীতে পাত নোহোৱা কাঁইটীয়া জোপোহা গছৰ অঞ্চলো দেশখনত দেখা পোৱা যায়। পাত নোহোৱা জোপোহা কাঁইটীয়া গছ ক'ত পোৱা যায় কোৱাচোন তোমালোকে? ৰাজস্থানত পোৱা যায়, হয়নে নহয়? পাত নোহোৱা কাঁইটীয়া গছৰ অঞ্চলো দেখা পোৱা যায়। আকৌ সুউচ্চ পৰ্বত শিখৰৰ পৰা আৰম্ভ কৰি নিম্ন সমভূমি, একে ওপৰ পাহাৰো আছে। আকৌ সমভূমি, যেনেকৈ গংগা নদীৰ পাৰৰ ঠাইখিনি সমভূমি অঞ্চল। সেই সমবায়ু অঞ্চললৈকে জলবায়ু, মাটি আৰু উদ্ভিদৰ প্ৰভেদ মন কৰিবলগীয়া। পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, প্লাৱনভূমি আদি বিভিন্ন ভূ-প্ৰকৃতিৰে ভাৰতবৰ্ষৰ ভূখণ্ড বৈচিত্ৰ্যপূৰ্ণ। সেইকাৰণে আমাৰ ভূখণ্ডটো কি কৈছে? বৈচিত্ৰ্যপূৰ্ণ। কিহৰ কাৰণে? কাৰণ আমাৰ ভূখণ্ডত, মানে আমাৰ এই ভাৰতবৰ্ষ দেশখনৰ ভিতৰতে পৰ্বতো আছে, পাহাৰো আছে, মালভূমি আছে, সমভূমি আছে, প্লাৱনভূমি আছে, সকলোখিনি আছে। সেইকাৰণে আমাৰ ভাৰতবৰ্ষৰ ভূখণ্ডটো বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে। এনে
দেশৰ বিভিন্ন ঠাইত সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰতো পিছপৰা কিছুমান সমাজৰ বিপৰীতে আন কিছুমান ঠাইত আধুনিক নগৰীয়া সমাজ গঢ় লৈ উঠিছে। যেনেকৈ আমাৰ অসমত আমাৰ দিছপুৰ বা গুৱাহাটীখন আধুনিক নগৰ, ডাঙৰ নগৰ হিচাপে, আকৌ কিছুমান আমাৰ বহুত একে পিছপৰা গাঁও আছে, হয়নে নহয়? আৰু সেইবিলাকো বৈচিত্ৰ হয়। সমগ্ৰ ভাৰতবৰ্ষত আজি বিভিন্ন ভাষা, সাজ পোছাক, খাদ্য, অভ্যাস আৰু সামাজিক ৰীতি নীতিৰ বিভিন্ন জনগোষ্ঠীৰ সমাজ দেখা পোৱা গৈছে। আৰু এনে বৈচিত্ৰ্যই হৈছে ভাৰতীয় সমাজ আৰু সংস্কৃতিৰ প্ৰধান বৈশিষ্ট্য। আৰু আমাৰ বিভিন্ন ভাষাৰ মানুহ আছে, বিভিন্ন ভাষাৰ মানুহৰ খাদ্য বেলেগ, সাজপাৰ বেলেগ, আৰু সেই বৈচিত্ৰ্যবোৰকে আমাৰ সমাজ বা সংস্কৃতি বুলি কোৱা হৈছে। কিন্তু মন কৰিবলগীয়া কথা যে এনে বিভিন্নতা থকা সত্ত্বেও আমাৰ ভাৰতবৰ্ষক দেশখনক অখণ্ড দেশ, এখন ৰাষ্ট্ৰ বুলি কোৱা হয়, হয়নে নহয়? ঐক্য আৰু সংহতি এই দেশৰ ঐতিহ্য। প্ৰাচীন কালৰে পৰা চলি অহা সবল সাংস্কৃতিক ভিত্তি, মৌচুমী জলবায়ুৱে গঢ় দিয়া একেধৰণৰ প্ৰাকৃতিক অৱস্থা, আধুনিক কালত ঘটা বিনিময় আৰু যোগাযোগৰ ব্যৱস্থাৰ লগতে একক ৰাষ্ট্ৰীয় নীতিৰে বিভিন্নতাৰ মাজতো ভাৰতীয়সকলৰ মাজত একতাৰ মনোভাৱ গঢ় তুলিছে। চোৱা, আমি প্ৰথমতে কিমান বিভিন্নতা পালোঁ। এফালে ডাঙৰ ওখ পৰ্বত আৰু এফালে মৰুভূমি পালোঁ, এফালে বৰষুণ থকা ঠাই, এফালে বৰষুণ নোহোৱা ঠাই। আকৌ কি পালোঁ? ডাঙৰ গছ গছনিৰে ভৰা এখিনি ঠাই, আকৌ কাঁইটীয়া জোপোহা গছ। তাৰপিছত আমাৰ সামাজিক বৈচিত্ৰতা পালোঁ, যেনেকৈ বহুত পিছপৰা ঠাইও আছে, আকৌ উন্নত ঠাইও আছে। সেই সকলোবোৰ বৈচিত্ৰতা থকাৰ সত্ত্বেও আমাৰ দেশখন আকৌ এখন ভাৰতবৰ্ষ এখন দেশ হয়। তাত যেতিয়া আমি ভাৰতবৰ্ষ বুলি কওঁ, সকলোৱে মনত ভাৰতীয় হিচাপে গৌৰৱ অনুভৱ কৰে। আৰু সেইকাৰণে আমাৰ দেশৰ ভাৰতীয়সকলৰ মাজত একতাটো আছে, হয়নে নহয়? এইখিনি আছিলে ভাৰতবৰ্ষৰ পৰিচয়। এতিয়া তোমালোকে যদি চমুকৈ ক'ব লাগে ভাৰতবৰ্ষৰ পৰিচয় কি, আমাৰ ভাৰতবৰ্ষখন উত্তৰ গোলাৰ্ধত অৱস্থিত বুলি ক'ব লাগিব, আৰু এছিয়া মহাদেশৰ অন্তৰ্ভুক্ত। ইয়াত বিভিন্ন ধৰণৰ বৈচিত্ৰতাৰে ভৰা। ক'ব লাগিব যে আমাৰ এই ভাৰতবৰ্ষত মৰুভূমিও আছে, আৰু আমাৰ ভাৰতবৰ্ষত কি আছে? পাহাৰ পৰ্বতো আছে, ওখ পৰ্বতো আছে। এই এনেকুৱা বৈচিত্ৰতাবোৰ ক'ব লাগিব, হয়নে নহয়? এইখিনি হ'ল ভাৰতবৰ্ষৰ পৰিচয়। এতিয়া আৰু আকাৰ চোৱা তোমালোকে। অৱস্থিতি আৰু আকাৰ। এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ। আমি কৈছোঁৱে যে এছিয়া মহাদেশখন 7খন মহাদেশৰ ভিতৰত এছিয়া মহাদেশখন হ'ল পৃথিৱীৰ বৃহত্তম মহাদেশ। এই মহাদেশৰ দক্ষিণাংশত ভাৰতবৰ্ষ অৱস্থিত। এই আমি কৈছোঁ নহয়, এই ধৰি লোৱা এইখিনি হ'ল আমাৰ গোলকৰ এই অংশ, এনেকৈ দিলে এই অংশটো দক্ষিণ অংশত দক্ষিণাংশত ভাৰতবৰ্ষ অৱস্থিত তলত। তাৰপিছত ইয়াৰ উত্তৰে সুউচ্চ হিমালয় পৰ্বতমালা আছে। এয়া তোমালোকৰ কাৰণে এই আমাৰ ভাৰতবৰ্ষৰ মেপখন দেখিছা তোমালোকে। এইখিনি উত্তৰ হয়, হয়নে নহয়? ওপৰৰ ভাগটো উত্তৰ হয়। এই উত্তৰত কি আছে? ইয়াত হিমালয় পৰ্বত আছে, হয়নে নহয়? ইয়াত উত্তৰত হিমালয় পৰ্বত আছে, আৰু চীন দেশ, দক্ষিণে ভাৰত মহাসাগৰ। উত্তৰত কি আছে? হিমালয় পৰ্বত আছে, চীন দেশ আছে, আৰু দক্ষিণে ভাৰত মহাসাগৰ। এইটো চোৱা, ইয়াত দক্ষিণত কি আছে? আমাৰ এই তোমালোকে দেখিছাই চাগে, এইটো উত্তৰ বুলি কৈছোঁ, আৰু এইটো দক্ষিণ, হয়নে নহয়? আৰু দক্ষিণত কি আছে? ইয়াত ভাৰত মহাসাগৰ আছে, ভাৰত মহাসাগৰ আছে দক্ষিণত। তাৰপিছত উত্তৰত কি আছে? পৰ্বত আছে, আৰু চীন দেশ আছে, হয়নে নহয়? আৰু শ্ৰীলংকা আছে, দক্ষিণত শ্ৰীলংকাও আছে, হয়নে নহয়? ভাৰত মহাসাগৰৰ লগত এইখিনিত শ্ৰীলংকাও আছে, তোমালোকে জানাই। তাৰপিছত আছে পূবে বংগোপসাগৰ আৰু ম্যানমাৰ। পূবত কি আছে? এইখিনি, হয়নে নহয়? পূবটো এইখিনি, হয়নে নহয়? এইখিনি বংগোপসাগৰ হয়, আৰু এইফালে কি আছে? আমাৰ এইফালে ম্যানমাৰ আছে, হয়নে নহয়?
আৰু পশ্চিমে আৰৱ সাগৰ এইখিনি পশ্চিমত কি আছে এইখিনি আৰৱ সাগৰ আছে আৰু পশ্চিমত আৰৱ সাগৰ আৰু পাকিস্তান আছে এইখিনি পাকিস্তান তোমালোকে জানাই ভাৰতৰ ভূখণ্ড উত্তৰা দক্ষিণাকৈ কাশ্মীৰৰ পৰা কুমাৰিকালৈকে আৰু পূবা পশ্চিমাকৈ অৰুণাচল প্ৰদেশৰ পৰা প্ৰান্তৰ পৰা সৌৰাষ্ট্ৰলৈকে এইটো তোমালোকে মেপত চালে এয়া চোৱা কাশ্মীৰ এইটো ওপৰৰটো কাশ্মীৰ হয় কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে আৰু এইফালে অৰুণাচল প্ৰদেশ এইখন অৰুণাচল প্ৰদেশ হয় অৰুণাচল প্ৰদেশৰ পৰা সৌৰাষ্ট্ৰ বুলি কৈছে এইখিনি গুজৰাটৰ সৌৰাষ্ট্ৰলৈকে হয়নে নহয় এইখিনি পূব উত্তৰ দক্ষিণ আৰু পূব পশ্চিম হয়নে নহয় এই দেশ 8 ডিগ্ৰী 4 মিনিট 28 উত্তৰৰ পৰা 37 ডিগ্ৰী 17 মিনিট 53 উত্তৰ অক্ষৰেখা আৰু 68 ডিগ্ৰী 7 মিনিট 33 পূবৰ পৰা 97 ডিগ্ৰী 24 মিনিট 47 পূব দ্ৰাঘিমাৰেখাৰ মাজত অৱস্থিত এতিয়া চোৱা আমাৰ দেশখন আমাৰ ভাৰতবৰ্ষখন কি কৈছে এই ভাৰতবৰ্ষখন ক'ত অৱস্থিত এই আমাৰ যে গোলকখন মই অথনি দেখুৱাইছিলোঁ এই গোলকখন কৈছোঁ যে গোলকখনৰ এই ওপৰত কিমান অংশ আমাৰ ভাৰতবৰ্ষই হেৰি কৰি লৈ আছে এইখিনি হ'ল 0 ডিগ্ৰী হয়নে নহয় এইখিনি 0 ডিগ্ৰী আৰু 0 ডিগ্ৰীৰ পৰা কিমান ওপৰত আছে ভাৰতবৰ্ষখন ইয়াত কি কৈছে 8 ডিগ্ৰী দেখিছে 8 ডিগ্ৰী বুলি লিখা আছে এইখিনি এই অংশ 8 ডিগ্ৰী মানে এই ৰেখাডালৰ পৰা 8 ডিগ্ৰী ওপৰত আছে তাকে কৈছে এইখিনি শূন্য বুলি আমি ধৰোঁ আৰু এই ৰেখাডালৰ পৰা 8 ডিগ্ৰী ওপৰত আছে তাকে কৈছে 8 ডিগ্ৰী 8 মিনিট ইয়াত 8 ডিগ্ৰী 8 মিনিট বুলি মিনিটটো এনেকৈ লিখে আৰু এইটোকে কি বুলি কোৱা হৈছে এইখিনি উত্তৰ বুলি ধৰা হয় কাৰণ এই ৰেখাডালৰ ওপৰত থকা এই ৰেখাডালত ওপৰত থকাৰ কাৰণে উত্তৰ বুলি ধৰা হয় এইখিনি আৰু ইয়াত কিমান হয় 37 ডিগ্ৰী 17 মিনিট 53 ছেকেণ্ড বুলি ধৰা হয় ইয়াত ওপৰত বুজি পাইছা এই অংশখিনি ভাৰতবৰ্ষৰ কিমান অংশ লৈ আছে 8 ডিগ্ৰীৰ পৰা 37 ডিগ্ৰীলৈকে আমাৰ ভাৰতবৰ্ষ মানে বুজি পাইছা তাৰপিছত এইফালে এই অংশ আৰু এই অংশ আমি জুখিম এতিয়া এই অংশৰ পৰা এই অংশ এইফালে হ'ল 68 ডিগ্ৰী 7 মিনিট 68 ডিগ্ৰী 7 মিনিট আৰু এইফালে 97 ডিগ্ৰী 24 মিনিট এইখিনি 68 ডিগ্ৰী 7 মিনিট আৰু আমাৰ এইফালে একে এই চুকলৈকে এনেকৈ ধৰা হয় এই চুকলৈকে কিমান হয় 97 ডিগ্ৰী 27 মিনিট হয় এই অংশখিনি কিমান হয় আৰু এই অংশখিনি কিমান এৰিয়া লৈছে সেইটোকে বুজাই এই 8 ডিগ্ৰী এইখিনি উত্তৰ অক্ষৰেখা আৰু এইখিনি 97 ডিগ্ৰী 24 মিনিট পূব দ্ৰাঘিমাৰেখা মন কৰিবলগীয়া যে 23 ডিগ্ৰী 30 মিনিট উত্তৰ অক্ষৰেখা আৰু কৰ্কট ৰেখাই ভাৰতবৰ্ষৰ সোঁমাজেদি গৈছে এই ভাৰতবৰ্ষৰ সোঁমাজেদি এডাল ৰেখা গৈছে ইয়াৰ পৰা এনেকৈ এডাল ৰেখা গৈছে আৰু এই ৰেখাডালে ভাৰতবৰ্ষক দুভাগত ভাগ কৰিছে আৰু এই ৰেখাডাল কিমান 23 ডিগ্ৰী 30 মিনিট বুলি কোৱা হয় 23 ডিগ্ৰী 30 মিনিট বুলি কোৱা হয় এই ৰেখাডালক এই কৰ্কট ৰেখাই ভাৰতবৰ্ষক দুভাগত বিভক্ত কৰিছে সোঁমাজেদি গৈছে এই ৰেখাই দেশখনক উত্তৰ আৰু দক্ষিণ দুটা ভাগত বিভক্ত কৰিছে ইয়াৰে দক্ষিণৰ ভাগটো পূবে বংগোপসাগৰ আৰু পশ্চিমে আৰৱ সাগৰৰ মাজত অৱস্থিত উত্তৰ আৰু দক্ষিণাকৈ ভাৰতবৰ্ষৰ ভূখণ্ড প্ৰায় 3214 কিলোমিটাৰ এতিয়া এই উত্তৰ আৰু দক্ষিণাকৈ এই মেপখনত চোৱা এই আমাৰ ইয়াৰ পৰা একদম ইয়ালৈকে কিমান 3214 কিলোমিটাৰ ইয়াৰ পৰা ইয়ালৈকে 3214 কিলোমিটাৰ আকৌ ইয়াৰ পৰা ইয়ালৈকে কিমান 2000
933 কিলোমিটাৰ, পূবে প্ৰায় 6100 কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূল সৃষ্টি কৰিছে। এতিয়া উপকূল মানে কি, যি অঞ্চল মানে সাগৰৰ কাষত থকা এইখিনি কিমান 6100 কিলোমিটাৰ, এই অঞ্চলখিনি 6100 কিলোমিটাৰ উপকূল অঞ্চল বুলি কোৱা হৈছে। এই উপকূল অঞ্চলতে ভালেমান বন্দৰ গঢ়ি উঠিছে, বিমান বন্দৰবোৰ এই উপকূল অঞ্চলতে গঢ়ি উঠিছে। উপকূল অঞ্চল মানে বুজি পাইছা নহয়, যিখিনি অঞ্চল আমাৰ সাগৰৰ পাৰত থকা অঞ্চল 6100 কিলোমিটাৰ। আৰু সুদীৰ্ঘ উপকূল ৰেখাৰ নিচিনাকৈ ভাৰতবৰ্ষ ভূখণ্ড ইয়াৰ চুবুৰীয়া দেশসমূহৰ সৈতে স্থলভাগেৰেও সীমাৰেখাৰ সৃষ্টি কৰিছে। পশ্চিমে পাকিস্তান, উত্তৰে চীন, ভূটান, পূবে চীন, দক্ষিণ পূৰ্বত ম্যানমাৰ আৰু বাংলাদেশৰ লগত ভাৰতৰ মুঠ স্থলীয় সীমাৰ দৈৰ্ঘ্য হৈছে। এতিয়া চোৱা, স্থলীয় সীমা মানে বেলেগ দেশৰ লগত আমাৰ স্থলীয় সীমা 15200 কিলোমিটাৰ। কিমান কিলোমিটাৰ? ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী বুলি যাক কোৱা হয়, বেলেগ দেশৰ লগত আমাৰ দেশৰ সীমা কাৰ লগত চুই আছে, সেইটো 15200 কিলোমিটাৰ। ভাৰতবৰ্ষ এখন বিশাল দেশ আকাৰত, ই পৃথিৱীৰ দেশসমূহৰ ভিতৰত 7ম স্থানত। আমাৰ ভাৰতবৰ্ষ কিমান ডাঙৰ? পৃথিৱীৰ যিমান দেশ আছে সেই দেশবোৰৰ ভিতৰত ভাৰতবৰ্ষ 7ম স্থানত আছে। এই দেশ ব্ৰিটিছ যুক্তৰাষ্ট্ৰতকৈ 13 গুণ আৰু জাপানতকৈ 9 গুণ ডাঙৰ। মানে যিটো USA বুলি কওঁ, ব্ৰিটিছ ইউকেতকৈ 13 গুণ ডাঙৰ আৰু জাপানতকৈ 9 গুণ ডাঙৰ। ভাৰতবৰ্ষৰ মুঠ মাটিকালি এইখিনি হয় বৰ্গ কিলোমিটাৰ, আৰু এই দেশে পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান অংশ আৱৰি আছে? আমাৰ দেশখন 2.4% আৱৰি আছে। এই গোটেই দেশখনে পৃথিৱীৰ কিমান শতাংশ মাটি আৱৰি আছে? এই দেশখনে, আমাৰ দেশখনে 2.4%। মানে পৃথিৱীত যিমান মাটি আছে তাৰে 2.4% আমাৰ ভাৰতবৰ্ষ দেশখনে আগুৰি আছে। আৰু ইয়াত কেইখন ৰাজ্য আছে? 29খন ৰাজ্য আছে আৰু 7টা কেন্দ্ৰীয় শাসিত অঞ্চলৰে গঠিত এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ। এইখিনি বুজি পাইছা চাগে তোমালোকে?